ৰাতিপুৱা বৰ ফূৰ্তিৰে মোবাইলটো চাই আছিলো সেই সময়তে আমাৰ তিৰে মাত লগালে মোক ময়ো কলো হ'ব দে আনি মোনাখন ললো পইচাখন ললো হাজাৰ স্কুল নাই বেটি সিও ওলাল মোৰ লগত চাইকেলত তালা খুলি বেটিক চাইকেলত বহাই লৈ এতিয়া গৈ আছো দোকানলৈ বুলি চাউল কেক মেংগ এটা লৈ বেটিৰ লগত কথা পাতি আহি আছিলো ঘৰলৈ বুলি এই পিহিহঁতে বগা কাপোৰ পিন্ধি ধুনীয়াকে গৈ আছে মন্দিৰলৈ বুলি মানুহ বিলাকে খাই ৰাতিপুৱা লাল চাহ গাখীৰ চাহ আমি আৰু আজি ৰাতিপুৱাই খাই লৈছো ঠাণ্ডা আজি আৰু দিনটোক লাগি নিদো গৰমক পাত্তা তাৰ পিছত খাই উঠি আমি দুয়ে লাগি গলো কাম কৰবা তাৰ পিছত আমি আহি গলো আমাৰ বাৰীৰ পিছত আমিলাৰ বাহা কাটপা আমিলাৰ দিমা খাবা ভাল কিন্তু কাটাতে হৈছে মস্ত জ্বালা এ মা ই এটা পোকা হৈছিচোন কেনে লাগছে ভাইছা মজা মজা আজি অলপ ফুটাই দিলো আমিলাক এটা দাউৰক বুলি ফেলে আমলা দিমা খাম বুলি বাহা কাটবা আছিলো বেয়া কাম হৈছে তাৰ পিছত বাছি গুটি এইখিনি পালো তাৰ পিছত মই আহি গলো কঁঠাল পাৰবা কঁঠালটো পাৰি আনি এই বৌহাতক দিলো এতিয়া বৌহাতে কঁঠালটো লৈ গ'ল চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব